ভাবছি যাবে বাইরে আমাদের সাথে। সেই বন্ধু বান্ধৱীসকল আমি আহি ইয়াৰ পালোহি উদয়গিৰি খণ্ডগিৰি আৰু উদয়গিৰি খণ্ডগিৰি সোমোৱাৰ আগত টিকট কাটিব লাগিব আৰু আমি এয়া মানে গৈ আছোঁ টিকট কাটি ল'লোঁ কাটি লৈ এয়া ওপৰলৈ গৈছোঁ আমি খণ্ডগিৰিলৈ গৈছোঁ উদয়গিৰি ইফালে থাকিলে কাৰণ দুইটা ইমান উঠি খোজকাঢ়িবলৈ দিগদাৰ হয় অকণমানি ছোৱালীজনী আছে যেতিয়া আৰু আমি গ'লোঁ অকল খণ্ডগিৰিলৈ আৰু খণ্ডগিৰিৰ ওপৰত জৈন মন্দিৰ এটা আছে ইমান ওপৰলৈ নগ'লোগৈ বাৰু তথাপিতো আপোনালোকক এইখিনি দেখাওঁ আহকচোন এইখিনি বোলে পূৰা হাবিয়ে ঢাক খাই আছিলে মানে গছ গছনিবোৰ কাটি গুহাটো উলিয়াইছিলে আৰু অঘৰীসকল বোলে আছিলে ইয়াত এইদৰে আৰু এটা মানে শিলবিলাক কাটি কাটি কি ধৰণে মানে বনাইছিলে চাওকচোন আৰু এইদৰে মানুহবিলাক ইয়াত আছিলে এনেকৈ পুৰণা বস্তুবিলাক চাই কিবা এটা ভাল লাগে আৰু এইদৰে ইমান ধুনীয়াকৈ কাটি মানে ইমান ধুনীয়া আগৰ দিনৰ মানুহৰ এটা আৰ্ট মানে শিল কাটি এইদৰে থাকিবলৈ মানে বনাইছিলে দেখি বহুত বেছি ভাল লাগিলে আৰু এইদৰে চাই চাই আমি ওপৰলৈ উঠি গৈছোঁ আৰু ওপৰতো আছে বহুতখিনি ওপৰলৈ আমি উঠি গৈছোঁ আৰু শুনিলোঁ যে ওপৰতো বহুতখিনি আছে চাবলৈ সেইকাৰণে ওপৰলৈ উঠি গ'লোঁ লাহে ধীৰে আৰু ইয়াৰ পৰিৱেশটো ইমান যে বেছি ধুনীয়া চাওকচোন চাৰিওফালে সেউজীয়া মানে গছবিলাক আগতে বহুত বেছি গছ আছিলে মই কৈছোঁ আপোনালোকক কাটি এই গুহাকেইটা সেইটো দেখিছে উদয়গিৰি আৰু এইটো মানে ইমান কেমেৰাটোত ফ'কাছ হোৱা নাই বাৰু সেইফালে উদয়গিৰি আছে আৰু ওপৰৰ পৰা মই আপোনালোকক ধুনীয়াকৈ দেখামগৈ বাৰু এইদৰে আমি ভিতৰত সোমাই চাওঁ বুলি ভাবিলোঁ ভিতৰৰ পৰিৱেশটোনো কেনেকুৱা আৰু এয়া আমি আহি পালোহি ওপৰৰ ভাগ আৰু সেইফালে দেখিছে সেয়া উদয়গিৰিটো অলপ ডাঙৰ বাৰু তলৰ পৰা মানে বহুত ডোখৰ আৰু এইফালে খণ্ডগিৰিও ডাঙৰ কিন্তু হ'লেও অকণমান তাতকৈ সৰু যেন লাগিলে আমাৰ দেখাত কিন্তু ইমান ধৰিব নোৱাৰোঁ বাৰু সেইফালে যোৱা যেতিয়া নহ'লে ইমান গম নাপাম আৰু এয়া ধুনীয়া পৰিৱেশ চাই ওলাই আহি এগিলাচ নেমু চৰবত খাওঁ বুলি ল'লোঁ কাৰণ বহুত বেছি গৰম উঠিছিলে খোজকাঢ়ি আৰু এয়া নেমু চৰবত খাই আমি ওলাই আহিলোঁ নন্দন কানন জু আৰু এয়া আমি পালোহি নন্দন কানন আৰু নন্দন কাননৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ উদয়গিৰি খণ্ডগিৰিৰ পৰা নন্দন কাননলৈ বহুত দূৰ হয় তথাপিতো মই মাজৰখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ বাৰু আৰু এয়া আমি আহি পালোহি নন্দন কাননৰ ভিতৰ টিকট কৰি ল'লোঁ অনলাইন কৰি লৈ আহিলোঁ ইয়াত এইবিলাক বেটেৰী গাড়ীবোৰ থাকে মানে আৰু বেটেৰী গাড়ীবিলাকত এনেই যদি কয় ন তেওঁলোকে বহুত দাম কয় 2000-1600 এনেকৈ কয় কিন্তু ইয়াৰ ভিতৰত মানে টিকট কাটিব পাৰি আৰু টিকট কাটি ল'লে ইয়াত মানে 150 মানে 180 তেনেকুৱা টকাৰ ভিতৰতে হৈ যায় কিন্তু এনেই তাহাঁতি যদি বাহিৰৰ পৰা আপোনালোকে তাহাঁতক লগত কথা পাতি আহে তাহাঁতি 2000-2500 এনেকুৱা কৰি দিয়ে আৰু এইফালে আমি আহি পালোহি গিবন বান্দৰ দেখিছেনে এয়া আমাৰ মৰিয়নি বিখ্যাত গিবন বান্দৰ তাতো আছে আৰু তাৰপৰা এইফালে আমি চালোঁ গৰিলা আৰু এইফালে গৰিলাকেইটা ভিডিঅ' কৰি ৰাখিলোঁ যিমানেই নহওক ভাল লাগিছে দিয়কচোন গৰিলা আগতে দেখা নাই প্ৰথম দেখিছোঁ আৰু এইফালে এইটো হিপপটেমাছ আৰু ছোৱালীয়ে আমাক খুব চিঞৰিছে হিপপটেমাছ আৰু এয়া জলহস্তী চাই আমি আহি গ'লোঁ মানে এয়া নন্দন কানন ইমান ধুনীয়াকৈ সজাই থৈছে আৰু এইফালে আমি এতিয়া আৰু কি আছে চাওঁগৈ কাৰণ কি আছেতো গম নাপাওঁ এইফালে কিবা এটা দেখিছোঁ আৰু এইফালে সোমাই আহি গম পালোঁ ইয়াত সাপ আছে আৰু বহুত জেগাত সাপবিলাক নাই কোনোবা জেগাতহে আছে বাৰু সাপখিনি ইয়াতো কিবা এটা আছে কিন্তু কি আছে আঁতৰৰ পৰা ধৰিব নোৱাৰি সেইটো লুকাই থাকে আৰু সেইকাৰণে ইমান ধৰিব পৰা নাই কি আছে ইয়াৰ ভিতৰত তথাপিতো আমি চেষ্টা কৰিছোঁ কি আছে চাবলৈ কিন্তু আগবাঢ়ি গৈ আছোঁ আৰু আগবাঢ়ি গৈ আছোঁ যাতে মানে কিবা দেখা পাওঁ আমি ইয়াৰ ভিতৰত কিন্তু একো দেখা নাই মাত্ৰ খালী হয়তো চুকটোকবিলাকত সোমাই দিব পাৰে মই ইমান দেখা নাই বাৰু আৰু চাবলৈ চেষ্টা কৰিছোঁ কিন্তু দেখা নাই হয় সেয়া ওপৰত কিবা এটা দেখা যেন লাগিছে সেইটো চাওক অকণমান জুম কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ অকণমান কিবা এটা দেখা যেন লাগিছে কিন্তু কি বস্তু ধৰিব নোৱাৰিলোঁ ইমান মানুহৰ ভিৰ আৰু এইফালে আহি দেখিলোঁ য়েল্ল' আনাকোণ্ডা
একদম বিষাক্ত সাপ এইটো দেখিছেনে মোৰ দেখি গা নোম দাং খাই গৈছে কাৰণ মই ইমান বেছি মানে মোৰ সাপলৈ বহুত বেছি ভয় লাগে আৰু ইমান ওচৰৰ পৰা বহুত কৰিব নোৱাৰিলোঁ বাৰু আৰু এইফালে ওলাই আহিলোঁ ওলাই আহি এইফালে ঘৰিয়াল চালোঁহি আৰু এইফালে দেখিছেনে অকণমানি কাছবোৰ ইমান যে মৰম লাগিছে নহয় কিন্তু পানীখিনি অত্যন্ত গোন্ধাইছে ইমানেই বেয়া গোন্ধাইছে এইখিনি ৰৈ থাকিব নোৱাৰি মানে বেছিকৈ সেয়া চাই আহিলোঁ এইটো ডাঙৰ কাছ এটা ইমান ধুনীয়াকৈ শুই থকা দেখিলোঁ আৰু এইফালে সৰু সৰু ঘৰিয়ালবোৰ শুই আছিলে আৰু সেইখিনি চাই আমি বিশেষকৈ মানে জীপ চাফাৰী নহয় তাত আচলতে বাছৰ চাফাৰী হয় আৰু মানে একদম বাঘ সিংহবোৰ ওচৰৰ পৰা দেখা পায় আৰু সেয়া চাবলৈ বুলি আমি ইয়াত টিকট কাটি উঠি ল'লোঁ বাছত আৰু একদম ওচৰৰ পৰা সিংহ বাঘ এইবিলাক মানে চোৱা মজাটোৱে বেলেগ ন আৰু ইমান বেছি ফূৰ্তি লাগিছিলে এখন সময়ত আমি আৰু নিজৰ ছিট বিচাৰি গ'লোঁ 23, 24, 25 এনেকৈ আমাৰ ছিটৰ নাম্বাৰ আছিলে আমি একেবাৰে লাষ্টত পৰিছোঁ আৰু লাষ্টত ধুনীয়াকৈ বহি ল'লোঁ আৰু এয়া গৈ আছোঁ আমি দেখিছেনে মানে এনেকৈ পূৰা বন্ধ থাকে গ্ৰিলৰ মানে এনেকুৱা হেৰি থাকে মানে দুখন দৰ্জা থাকে এখন খুলি দিয়ে এবাৰ সোমাই যায় আকৌ সিখন আকৌ খুলি দিয়ে আৰু এনেকৈ ওলাই যায় দুখন দৰ্জা থাকে মানে পূৰা ছেফ হৈ থাকিব লাগিব ন বস্তুটো আৰু ইয়াৰ ভিতৰতে থৈ দিয়ে কিন্তু খোলাকৈ থাকে বস্তুখিনি পিঞ্জৰাৰ ভিতৰত নাথাকে কিন্তু গেট থাকে যাতে তাহাঁতি বাহিৰলৈ ওলাই আহিব নোৱাৰে আৰু এইদৰে মানে তাহাঁতক গেটৰ ইফালে ৰাখে মানে চবফালে গেট দিছে প্ৰতিটো পাৰ্টত আৰু আমি এতিয়া গেটৰ ভিতৰলৈ সোমাই গৈছোঁ আৰু সিংহটো দেখি ইমানেই বেছি ফূৰ্তি লাগিছে ন সিংহ দুটা আছিলে দেখি আমি ইমানেই বেছি ফূৰ্তি পাইছোঁ আৰু এতিয়া আমি আহিলোঁ ভালুক চাবলৈ আৰু এয়া ভালুক চাবলৈ আমি সোমাই গৈছোঁ ইয়াতো গেট আছিলে গেটৰ ফালৰ পৰা সোমাই গ'লোঁ গেট খুলি দিলে আমি সোমাই গ'লোঁ আৰু ইটো আমাৰ ওচৰতে ভালুক দেখিছেনে মানে একদম পূৰা এক্সাইটেড ইমান বেছি ভাল লাগিছে ন ওচৰত এনেকৈ বস্তুটো কেতিয়াও দেখা নাই সদায় পিঞ্জৰাৰ ভিতৰতে থাকে আৰু এইটো চব ওলাই আহিব লৈছে দেখিছেনে গেট মাৰিছে গেটখন যদি খোলা থাকে সিহঁতি ওলাই আহিব সেইবাবেই গেট দিছে আচলতে দেখিছেনে একদম ওলাই আহিব খুজিছে এইটো বহুত ডাঙৰ ভালুক হয় এইটো চবতকৈ ডাঙৰ দেখিলোঁ তাত ভালুক বহুত আছে কিন্তু দেই ভালুক এইটোৱে চবতকৈ ডাঙৰ দেখিলোঁ আৰু সি ওলাই আহিব বিচাৰিছে আমাৰ ইমানেই ভয় লাগিছে নহয় ওলাই আহিব কিন্তু নাই গেটখন মাৰি দিলে সিহঁতি ওলাই নাহে আচলতে গেট নামাৰিলেও ওলাই নাহে পটককৈ আৰু এইফালে দেখিলোঁ মৌৰা চৰাই ইমান বেছি ভাল লাগিছে ন মৌৰা বুলি ক'লে আৰু মানে কিমান বেছি ভাল লাগে ভাবকচোন আৰু এইদৰে অকণমান মৌৰা ভিডিঅ'কেইটা কৰি আছিলোঁ কাৰণ মৌৰাকেইটা দেখি ইমানেই বেছি ভাল লাগিছে নহয় মোৰ আৰু ছোৱালীজনীয়ে প্ৰতিটো মৌৰা হিচাপ কৰিছে তাই হেনো 13টামান মৌৰা দেখিলে বোলে আৰু মৌৰা চাই আহি আমি এইফালে বাঘ চালোঁহি আৰু চাফাৰী আমাৰ শেষ হ'ল আহি পিনি এয়া বাঘ চালোঁহি বাঘ ভিতৰত পিঞ্জৰাৰ ভিতৰত ভৰাই থোৱা বাঘ আৰু আজিলৈ তেতিয়াহ'লে আমি এতিয়া বিদায় লৈছোঁ আৰু যাওঁগৈ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম যদি চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব